সো নমস্কাৰ বন্ধুসকল, আপোনালোকৰ আগলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো এনজয় কৰক। অ'কে, আজি আমি কথা পাতিম এজন ব্যক্তিৰ বিষয়ে, এজন ককাৰ বিষয়ে। ঠিক আছে, কোনো প্ৰেংক নাই কৰা আজি, প্ৰেংকো নাই নাই আজি, জাষ্ট ৰ'ষ্টিং বুলিও নাভাবিব, মই ৰ'ষ্টো কৰা নাই কাকো, এনেই অলপ মানে ধেমালি কৰিব বিচাৰিছোঁ তেওঁৰ লগত। ঠিক আছে, গতিকে আমি আজি কথা পাতিম এজন ককাৰ বিষয়ে। চ' সকলোৱে চিনি পায় ককাক। নামটো কৈ দিছোঁ নে কওঁ নিদিওঁ? কওঁ নে নকওঁ? বোলা নামটো কওঁ নাই? নালাগে ন? ঠিক আছে, নালাগে বুলি কৈছে। চৰি, ক্ষমা কৰিব, মানে স্বাস্থ্যটো অলপ ভাল নহয় বাৰু। ঠিক আছে, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তেতিয়াহ'লে। আজি কথা পাতিম আমি এজন ককাৰ বিষয়ে। তেওঁ সকলোৱে টিকটক ককা বুলি জানে। তেওঁ মানে টিকটক কৰি বহুত ফেমাছো হৈ গৈছে মানুহজন। টিকটকত মানে তেওঁ এটা অন্য নাম আছে, অন্য মানে এটা জনপ্ৰিয়তা লাভ কৰিছে তেওঁ টিকটক কৰি। এটা মানে তেওঁ এজন জনপ্ৰিয় ব্যক্তি হৈ উঠিছে টিকটকত। চ' ঠিক আছে, আমি এতিয়ালৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ঠিক আছে, প্ৰথম কথা, এটা ভিডিঅ' দিছোঁ আপোনালোকক, ভিডিঅ'টো চাই লওক। কি দেখিলে আপোনালোকে? যে ককাই ইমান সুন্দৰ এটা বিহু নামত মানে চুৰিয়া টঙালিলৈকে মাৰি গামোচা পিন্ধি নাচিছে। এইডাল নাচিছে, ঠিক আছে, নাচক, আমি ক'বলৈ নাযাওঁ। তেওঁ নিজৰ প্ৰতিভা বিকাশ কৰিছে, আমি তেওঁক ডুবাবলৈ নাযাওঁ, বুঢ়াবলৈ নাযাওঁ, কোনো কথা নাই। তেওঁ নাচিছে, নাচক। কিন্তু এজন বয়সস্থ ব্যক্তি হৈ মানে নাচিব লাগে, নচাটো বৰ হেৰি নহয়, নাচিব লাগে। ইমান বয়সস্থ এজন ব্যক্তি হৈ মানে এনেকৈ নাচিব নালাগে। অলপ মানে ৰাখিব লাগে নিজৰ যিটো মানে তেওঁৰ এটা নিজৰ মানে এটা ব্যক্তিগত হেৰি থাকিব লাগে, মানে কি বুলি কয় এইটো, বোলা কি বুলি কয়, ধং, যিটো মানে তেওঁ এটা ষ্টেণ্ডাৰ্ড এটা মেইনটেইন কৰি তেওঁ থাকিব লাগে। এজন তেওঁ এতিয়া বয়সস্থ ব্যক্তি, গতিকে তেওঁ এনেকৈও নাচিব নালাগে। ঠিক আছে, চ' ককাৰ নিশ্চয় এজন নাতি থাকিব, এজন দুজনৰ কথা কোৱা নাই, মানে নাতিটো থাকিব তেওঁ। ঠিক আছে, আমি আপোনালোকৰ আগত এখন ফটো দেখাইছোঁ, ফটোখন চাই লওক। তাত লিখা আছে ককাই যে তেওঁ নাতি উমলাইছে, নাতি উমলাইছোঁ বুলি লিখা আছে। ঠিক আছে, তেওঁ নাতি উমলাইছে, গতিকে নাতিক তেওঁ উমলাই আছে, গতিকে তেওঁ এজন নাতি আছে, গতিকে তেওঁ এনেকৈ মই ভিডিঅ' বনাব লাগেনে? আৰু এটা মই ভিডিঅ' দিছোঁ, তেওঁ আপোনালোকে সেইটো চাওক। এইহেন ডাৱৰীয়া বতৰত আমাৰ নিচিনা বুঢ়া মানুহৰ জুই ফুৰাই থকাটোৱে ভাল দেই। জুইফালে কি মস্তি লাগে, কি আমেজ। আমাৰ যে বুঢ়া মানুহ গাবিলাকত তেজবিলাক অকণমান ঠাণ্ডা হৈ থাকে। এতিয়া কি হ'ব, এই জুইত সেকি দিয়াৰ লগে লগে তেজবিলাক একদম গৰম হৈ আহিব। সেইটোৱে ভাল লাগে দেই বাইদেউ, তুমি বেয়া নাপাবা দেই। মই জুই ফুৰাই তুলিছে নাই, কি ধুনীয়া জুই দেই, তুমিও ফুৰাবা ডাৱৰীয়া। হ'ব দিয়া। তেওঁ জুই খালত বহিছে আৰু আমাক কৈছে ঠাণ্ডা দিনত জুই ফুৰাব লাগে। আমি বুঢ়া মানুহ, কিবা জঠৰ হৈছে, কিবা কিবি কৈছে। তেওঁজন যদি নিজে তেওঁ স্বীকাৰ কৰিছে যেন তেওঁ বুঢ়া মানুহ, তেওঁ এজন মানে বুঢ়া মানুহ হৈ তেওঁ নিজে স্বীকাৰ কৰিছে যে তেওঁ এজন বুঢ়া মানুহ। গতিকে এই ধৰণৰ নাচ আমি নাচাওঁ, মানে আমি বৰ মানে ভাল পোৱা নাই। অসমক মানে ৰিপ্ৰেজেণ্ট কৰিছে তেওঁ মানে এজন অসমক এখন মানে তেওঁ নিজৰ ভিডিঅ'সমূহ দি পিনি অসমক ৰিপ্ৰেজেণ্ট কৰিছে তেওঁ নিজে। গতিকে কি ক'বলৈ আছে, ক'বলগীয়া বুলিবলৈ মই একো নাভাবোঁ, মোৰ একো ক'বলগীয়া নাই এই ক্ষেত্ৰত। ককাই নিজৰ কথা নিজে জানিব, গতিকে বনাই যাওক ভিডিঅ' বনোৱাত আমাৰ কোনো কথা নাই। আমিও ভিডিঅ' বনাওঁ মনোৰঞ্জনৰ বাবে, সকলোৱে ভাল পায় যাতে চাই। তেওঁ বনাইছে যাতে তেওঁক চাই সকলোৱে ভাল পায়, পপুলাৰ হৈ গৈছে তেওঁ। মই এতিয়া মোৰ যিসকল ছাবস্ক্ৰাইবাৰ আপোনালোকে চাই আছে, ছাবস্ক্ৰাইবাৰ সকলেও চাই আছে, ছাবস্ক্ৰাইব নকৰা সকলেও চাই আছে। ঠিক আছে, চাই আছে। আপোনালোকৰ মাজতো যিসকলে ককাক চিনি নাপায়, আপোনালোকেতো চিনি পালে ককাক, গতিকে বেয়া পাই লাভ নাই। এইটো এটা মানে ৰ'ষ্ট বুলি নাভাবিব, এইটো মই ৰ'ষ্ট কৰা নাই যে ককাৰ মানে পপুলাৰশ্বিপটো অলপ বঢ়াই দিছোঁ ককাৰ পপুলাৰশ্বিপটো। ঠিক আছে, গতিকে ভিডিঅ'টো সামৰোঁ আৰু বেছি দীঘল নকৰিলোঁ, অকণমান এনেই কথা পাতিলোঁ আৰু ককাৰ লগতো। ঠিক
আছে আপুনি যিটো ডান্স মাৰে আপোনাৰ নিচিনাই মোৰতো টিকটক আছে, ময়ো টিকটক কৰোঁ। মই কৈ দিছোঁ, মোৰ কোনো কথা নাই। মোক যদি কোনোবাই ৰ'ষ্টো কৰে, মোৰ একো ক'বলগীয়া নাই, কাৰণ মোক একো বেয়াকৈ কোৱা নাই, মোক একো কিবা মানে নক'বলগীয়া কোনো কথা কোৱা নাই। গতিকে মোক যদি কোনোবাই ৰ'ষ্ট কৰোঁ বুলি ভাবে কৰিব পাৰে, একো নাই, খালি বেয়া ৱৰ্ড ইউজ নকৰিব। গতিকে চাই লওক, মোৰো ভিডিঅ' আছে, বহুত ভিডিঅ' বনাওঁ। আপুনিও যদি ককা ভিডিঅ' বনাই ভালদৰে বনাওক, আমিও আপোনাৰ নিচিনা নাচিব, আপোনাতকৈ ভাল নাচিব পাৰোঁ যদি কওঁ। নোৱাৰোঁ বাৰু, মই এইবোৰ ডেন্সিং নোৱাৰোঁ কৰিবলৈ। মোৰ টিকটক একাউণ্টো আছে, চাই ল'ব পাৰে। মোৰ ভিডিঅ' চাই লওক ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, কাৰণ নতুন আহিছে ন ইউটিউবত, প্লিজ কৰিব। ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিলে। গতিকে ছাবস্ক্ৰাইবাৰ অলপ লাগে আৰু বহুত কম হৈ আছে। গতিকে মোৰ ফালৰ পৰা এটা কথাই ক'ম, জয় আই অসম। সুখে থাকক, হহুৱাই থাকক, হাঁহি থাকক, জীৱনটো উপভোগ কৰক। জয় অসম, ধন্যবাদ, গুড বাই। ভিডিঅ'টো চাই লওক, নাযাব কিন্তু, ভিডিঅ'টো নোচোৱাকৈ নাযাব। গুড বাই, থেংক ইউ। ৰন্ধনা পথাৰত আহিবা ঐ নিজানত, মন হীৰা দৈ তোমাৰনো কুমলীয়া। এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবেহে, ইয়াক কোনেও যাতে গভীৰভাৱে নলয়। জয় অসম।